গুড মৰ্নিং সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বহুত দিন হ'ল লং ব্লগ দিয়া হোৱা নাই, তো আজি ভাবিলোঁ দিনটো কি কৰোঁ সেইবোৰকে দেখুৱাম। তো মোৰ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই যাব। এইটো আমাৰ গৌপালি, এইটো 3 দিন হৈছে গৰু পোৱালিটো জগা। এই আমাৰ পৰিৱেশ, ঘৰৰ আগফালৰ পৰিৱেশ। যোৱাটো মিনি ব্লগততো গম পাইছেই, মাহঁত উৰিষ্যা গৈছে, তো আমি ঘৰতো দুইজনেই আছোঁ। তো দিনটো আমি কি কৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম। চাহ বনাইছা? আমি চাহকণ খাই লওঁ। মুড়ি খালে মানুহে সোনকালে বুঢ়া হ'ব। মুড়ি খালে বুঢ়ী হয়, বুঢ়া নহয়। হয় নেকি? এইটো মাইকী মানুহৰ লগত মিলে মোৰ। য়েছ। এতিয়া মই চাহকণ খাই লওঁ ধুনীয়াকৈ। ৰিম পাপৰ খালে কেনেকৈ খাব লাগে আপোনাক দেখাই আছোঁ। এনেকৈ লৈ চুলি কাটি দিছে মানে তুমি দুখ নকৰিবা দেই, আকৌ চুলি গজি যাব। চা এইফালে চা, এইফালে চোৱা। অঁ মই যাওঁগৈ, দেই। পাতি দিলে আজি পাতি দিয়া হ'ল। ভাতৰ কুকাৰ হুইচেল মাৰিলে আৰু এইফালে চব্জি বনাই থকা হৈছে। চব্জি কি বনাইছা? আলু আৰু ৰঙালাও ভাজি। ভাজি নহয় আৰু জোল হৈ যাব, এইটো গ্ৰেভি হ'ব। নাকত ধৰিছে নেকি? নাকত ধৰে? মোৰ নাকত নধৰে, মোৰ নাকটো ফুটাকেইটা ডাঙৰ ডাঙৰ যে নহৰুখিনি দিয়া। নহৰুখিনি দিব পাহৰি গৈছোঁ, চৰি। নহৰুখিনি এনেকৈ দিব লাগে।
নেকি আঁতৰি আহিব লাগে নহ'লে গাত পিটিকি পৰিব। নিমখটো আপোনালোকে সোৱাদ অনুসাৰ দিব লাগে। অকণমান দিব, বেছি দিলে গেছ হয়। ৰঙালাও আলু মানে অলপ জোল বনাবা ন? আৰু কি বনাবা? আৰু শুকান মাছৰ চাটনি। অঁ আৰু বেচন আছে নহয়, বেচন দি পকৰি বনাব পাৰিম। শুকান মাছ, শুকান মাছৰ চাটনি বনাব লাগিব। বনাম শুকান মাছৰ চাটনি। পিঁয়াজ কাটিছোঁ। আলু সিজিছে, অলপ অলপ সিজিছে। এতিয়া মানে পানীটো দি দিম ন, হালধি পানী দিব। গাইছ, ভাত বনোৱাৰ মাজেৰে এখন তামোল খাই লওঁ। কেৰাহী পাতি দিলোঁ। এই শুকান মাছখিনি মই বাৰু এনেকৈ ভাজোঁ, আপোনালোকে কেনেকৈ ভাজে মানে শুকান মাছ চাটনিটো কেনেকৈ বনায়? মই এনেকৈ বিলাহী জলকীয়া পিঁয়াজ জলকীয়া নহৰু আদা অকণমান এনেকৈ ভাজি লওঁ। তাৰপিছত শুকান মাছখিনিও ভাজি দিওঁ। ইয়াতে নিমখ অকণ দি দিলোঁ। তাৰপিছত অলপ সময় ভাজি থাকিম যেতিয়ালৈকে মানে ৰঙা নিচিনা হৈ নাযায়। বেচন আৰু চাউলৰ গুড়া অলপ লৈ ল'লোঁ। তাৰপিছত নৰসিংহ পাতেদি পকৰি বনাম এতিয়া। এয়া কিনি হ'ল শুকান মাছ চাটনি, নিমপাতৰ পকৰা। ধুনীয়াকৈ খাই লওঁ। ভাত খাই লওঁ ধুনীয়াকৈ, তাৰপাছত লগ পাই আছোঁ। এই সৰু সৰু বিলাহী লাগিছে যে, বিলাহী ছিঙো, আপোনালোকে চাই থাকিব। এই সৰু সৰু বিলাহী আছে যদি মানে পকা পকা বিলাহী আৰু জলকীয়া, তাৰপিছত জিকা গছ মানে প্ৰায় খোৱা হ'ল আৰু এটা আজি ডাঙৰ। গমিনা ঐ আহিছোঁ, মাকে দিব আহি পিনে। এতিয়া আমাৰ গৰু মিনা। 2 hours later. কিন্তু ভিডিঅ' কৰা নহ'লে মানে মোবাইলটো চাই অলপ শুলোঁ দুপৰীয়া। তো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আমি অলপ মানে বজাৰলৈ যাওঁ, তো ভিডিঅ'টো চাই যাব। অনলাইন বনাও এইটো মোৰ বাকীকেইটা এইটো1 hour later.
তাৰপিছত আজি চিম্পুলকৈ ফুলকবি আৰু আলু বিলাহী দি বনালোঁ তো এই মানে আছিলে আৰু দিনৰ শুকান মাছ চাটনি আছিলে কেতিয়া খাবলৈ পাম বহি আছে অকণমান খাই দিয়া টেষ্টি হৈছে হৈছে